কলিয়াবৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ। কলিয়াবৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত ৰাইজে কৰিছে তীব্ৰ প্ৰতিবাদ। পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা প্ৰাৰ্থীক পৰাজিত বুলি দেখুৱাই পৰাজিত প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰিছে বুলি অভিযোগ। টুবুকী জাৰনী গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ প্ৰাৰ্থী বাপ্পী মণ্ডল আৰু তেওঁৰ সমৰ্থকে ভোট গণনাত প্ৰতিকূলতা ঘটাৰ অভিযোগ উত্থাপন কৰি পুনৰ ভোট গণনাৰ দাবীত ৰাজপথত নামি পৰিছে। সেই অনুসৰি সমজিলা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু ন্যায়সংগত হোৱাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। ঘটনাস্থলীত আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছে যদিও পৰিস্থিতি উত্তাল হৈ পৰিছে। অধিক জানিবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।